हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড ইন মহাদেৱ আজি হল সানডে মানে ফানডে সেইকাৰণে পুনৰ আকৌ নতুন ব্লগ লাভৰ সময়ত আকৌ উপস্থিত হৈ গলো এতিয়া বহুত ধুনীয়া প্লেচ এটালৈ যাই আছো মজা লাগিব যে ব্লগটো তো ডাইৰেক্ট ষ্টাৰ্টিং কৰো ব্লগ মটো ব্লগৰ আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছিলো লিঅ' এক্সপো আৰু নতুন ফ্লাইঅভাৰ যে সুপাৰ মাৰ্কেটত তো এইটা ভিডিঅ' দেখাইছিলো যদি এইটা ভিডিঅ' চোৱা নাই মই আইকনত দি দিম তাতে আপোনালোকে লিঅ' এক্সপো চাব পাৰে আৰু সুপাৰ মাৰ্কেটৰ ভিডিঅ'টো চাব পাৰে নিউ ফ্লাইঅভাৰৰ বাৰু আজি বহুত ধুনীয়া প্লেচ এটাত যাই আছো বহুত মজা লাগিব অকলে নাযাওঁ লগত আমাৰ প্ৰাঞ্জল ভাই যাব আৰু মুকেশ ভাই যাব আমি তিনজন ভাই মিলি কেনে বহুত ধুনীয়া প্লেচটোলৈকে যাম আৰু এই প্লেচটো অতি সোনকালে ভাইৰেল হৈ গ'ল বহুত ধুনীয়াকৈ বনাইছে সঁচা কৰি তো এই প্লেচটো ক'ত আছে এই প্লেচটোত কেনেকৈ যাব গোটেইখিনি ভিডিঅ' বনাইছোঁ তো বলক ডাইৰেক্ট ষ্টাৰ্টিং কৰোঁ মটৰ লগত তো এতিয়া কাৰণে বাই ডাইৰেক্ট মটৰ লগত যাই আছোঁ তো ডাইৰেক্ট বাইকত লগ পাম গুড আফটাৰনুন গাইজ আজি হ'ল ছানডে 14 নৱেম্বৰ আৰু এতিয়া টাইম হৈছে দুপৰীয়া 2:50 তো আজি আমি যাই আছোঁ এটা বহুত ধুনীয়া জেগালৈকে ক'ত যাই আছোঁ মানে আপোনালোকে গম পাব অলপ পিছত ফাৰ্ষ্টতে মই এতিয়া যাই লওঁ গড়চুকত ৰখি আছে দুজন ভাই মানে প্ৰাঞ্জল ভাই আৰু মুকেশ ভাই তো আজি আমি তিনিজন ভাই মিলি কেনে বহুত ধুনীয়া জেগা এটালৈকে যাম আৰু মানে যিটো জেগাত যাম ন সঁচাকৈ সেই জেগাটোৰ পৰা ন বহুত বঢ়িয়া ভিউ আহে আৰু এই জেগাটো বহুত সোনকালে বহুত ভাইৰেল হৈ গৈছে মানে এতিয়ালৈকে বহুত মানুহে মানে তাতে গৈছে আৰু বহুতেও যোৱা নাই বলক আজি আপোনালোক সেই নেদেখা জেগাটো দেখাই লৈ আহোঁ আৰু ভিডিঅ'টো আপোনালোকে একদম আজি লাষ্টলৈকে চাব বহুত ভাল লাগিব ভিডিঅ'টো কৈছে ন বহুত ধুনীয়া প্লেচ হয় তো বলক দেৰি নকৰি আগলৈকে যাই থাকোঁ ডাইৰেক্ট গড়চুকত যাই কিনে কথা পাতিম তো আপোনালোকে ভিডিঅ'খিনি এনজয় কৰক পাই গ'লোঁ গড়চুক চাৰিআলি আৰু ইয়াতে এতিয়া মুকেশ ভাই আৰু প্ৰাঞ্জল ভাই ফোন কৰিব লাগিব তেওঁলোকে বা কোনখিনিতে আছে চাই ল'ব লাগিব তাৰপিছত গোটেইজন ভাই মিলি কেনে ওলাই যাম ধুনীয়া প্লেচটোলৈকে তো ফাৰ্ষ্টতে সিহঁতক বিচাৰিলোঁ ৰ'ব ক'ত বা আছে ফোন কৰিলোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ 5 minutes later এয়া লগ পাই গ'লোঁ মুকেশ ভাই আৰু প্ৰাঞ্জল ভাইক বুলেটত আছে তেওঁলোকে আৰু এতিয়া আমি যাই আছোঁ জেগাটোলৈকে তো এতিয়া আপোনালোক আমি ক'লৈকে যাই আছোঁ আমি যাই আছোঁ পাণবজাৰলৈকে পাণবজাৰত আছে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ এটা বাংলো হয় যিটো বাংলো মানে আগতে মেয়ৰৰ বাংলো আছিল কিন্তু এতিয়া সেই বাংলোটো ৰাইজৰ কাৰণে মুকলি কৰি দিছে তাত এটা মিউজিয়ামো আছে চাবলগীয়া বহুতখিনি বস্তু আছে তো তাৰ পৰা ভিউখিনি বহুত ধুনীয়া হয় তো পাণবজাৰলৈকে যাওঁ পাণবজাৰ পানী টেংকিলৈকে তো এতিয়া আমি গড়চুকৰ ৰাস্তাৰে যাই আছোঁ ফাটাকি লাম্বাৰী হৈ কিনে ডাইৰেক্ট আমি পাণবজাৰ ওলাম তো বলক আগলৈকে যাওঁ আৰু বহুত ধুনীয়া প্লেচটো চাই আহোঁ তো আমাৰ লগত আজি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক বলক আগলৈকে যাই থাকোঁ আহি পাই গ'লোঁ পাণবজাৰ পানী টেংকি আৰু পাণবজাৰ পানী টেংকিৰ ফ্ৰণ্টতে আছে ট্ৰাফিক পইণ্টৰ ফ্ৰণ্টতে আছে ডাইৰেক্ট আমাৰ গন্তব্য স্থান মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ আপোনালোকে যদি চিনি নাপায় ডাইৰেক্ট পাণবজাৰ পানী টেংকিলৈকে আহিব আৰু এই ট্ৰাফিক পইণ্টলৈকে চাব আৰু এই ট্ৰাফিক পইণ্টটোৰ পৰা ফ্ৰণ্টতে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ মানে আমাৰ গন্তব্য স্থান দেখিছেনে বহুত মানুহ হৈছে কিন্তু চানডে বহুত বেছি মানুহ হয় এই চাওক কিমানকেইখন গাড়ী মানে ৰাস্তাৰ লাইন লাগি আছে ইয়াতে এতিয়া পাৰ্কিং বিচাৰিব লাগিব পাৰ্কিং বিচাৰি কিনে টিকেট কাটি কিনে ওপৰত যাব লাগিব কিন্তু আপোনালোক কৈছোঁ যদি আপোনালোক চানডে লৈ আহে তেতিয়াহ'লে বহুত ভিৰ পাব আৰু যদি মানডে আহিম বুলি ভাবিছে মানডে একদম নাহিব কাৰণ মানডে এইটো বন্ধ থাকে তো এতিয়া বাইকখন ফাৰ্ষ্টতে পাৰ্ক কৰি ল'ব ইয়াতে আৰু পাৰ্ক কৰি কিনে ওপৰত যাব লাগিব টিকেট কাউণ্টাৰলৈকে আৰু আপোনালোক কৈ দিওঁ ইয়াৰ টিকেটৰ প্ৰাইচটো অলপ বেছি মানে 100 টকা কৰি টিকেট হয় তো টিকেটৰ প্ৰাইচটো অলপমান হাই হ'ব দিয়কচোন কাৰণ চাবলগীয়া বহুতখিনি বস্তু আছে বাৰু যি কি নহওক এতিয়া ওপৰলৈকে যাওঁ মানে টিকেট কাউণ্টাৰলৈকে আৰু টিকেটটো কাটি কিনে বাকীখিনি কথা পাতি আছোঁ বলক টিকেট কাউণ্টাৰলৈকে যাই থাকোঁ বেগত কিবা খোৱা বস্তু আছে নে? খোৱা বস্তুটো নাই বাৰু গোটেই কেমেৰা বস্তু আছে
টিকেট কাটি ভিতৰলৈকে সোমাই আহিলোঁ আৰু সোমাই আহি কিনে ভিতৰত চাওক কি ধুনীয়া পৰিৱেশ, মানে সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে। মানে 100 টকা যদিও লৈছে মানে টেনশ্যন নাই আৰু বঢ়িয়া। আৰু এইখন টিকেট চাওক ইয়াতে 300 টকা লিখা আছে, মানে পাৰ পাৰ্চন 100 টকা কৰি কিনে, মই যে কৈছিলোঁ 300 টকা টিকেট। আৰু এইটো সোমাই আহি কিনে প্ৰথম দেখা হ'ব এইটো মিউজিয়াম। এইটো এটা মিউজিয়াম হয়, আগতে এইটো বাংলো আছিলে কিন্তু এতিয়া ইয়াক মিউজিয়াম কৰি দিছে। আৰু আজি কিবা এখন বোলে মিটিং আছে, এই ফ্ৰণ্টত মিটিং এখন হৈ আছে, কি মিটিং গম পোৱা নাই বাৰু। এতিয়া আপোনালোকে ইয়াৰ চিনেমেটিক শ্বৰ্টখিনি চাওক আৰু তাৰপিছত কথা পাতি আছোঁ। সঁচাকৈ আজি বহুত মানুহ হৈছে ছানডে বুলি, আপোনালোকে চিনেমেটিক শ্বৰ্টখিনি এনজয় কৰক। আপোনালোকক বাহিৰৰ চিনেমেটিক শ্বৰ্টখিনি দেখাই দিলোঁ আৰু এতিয়া আপোনালোক লৈ যাই আছোঁ ইয়াৰ মিউজিয়ামলৈকে। ইয়াত এটা মিউজিয়াম আছে, যিটো আগতে এটা বাংলো আছিল, এইটোৱে মিউজিয়ামটো। আৰু ইয়াৰ ভিতৰত বহুতো বস্তু সংৰক্ষণ কৰি থোৱা আছে, যিবোৰ বস্তু আপোনালোকে চাব লাগে। সেইকাৰণে আপোনালোকে এবাৰ নিশ্চয় ভিজিট কৰিব এই জেগাটো। বহুত ধুনীয়াকৈ মানে বনাইছে আৰু বহুত ধুনীয়াকৈ সংৰক্ষণো কৰিছে। তো বলক ভিতৰৰ মিউজিয়ামলৈকে যাওঁ আৰু যাই কিনে চাওঁ ভিতৰত কি আছে কি নাই। বলক ভিতৰলৈকে যাওঁ আৰু ভিতৰত যাই কিনে আপোনালোক গোটেইখিনি চিনেমেটিক শ্বৰ্টত দেখাই দিম। মিউজিয়ামৰ গোটেইখিনি চিন দেখাই দিলোঁ আপোনালোকক ভিতৰৰ পৰা। আৰু এতিয়া মিউজিয়ামৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ ইয়াৰ মেইন ভিউ পইণ্টলৈকে, যিটো ভিউ পইণ্টৰ কাৰণে এই জেগাটো বহুত ভাইৰেল হৈ গৈছে। মানে নদীৰ ওচৰত এটা ধুনীয়া ভিউ পইণ্ট আছে, য'ত মানে বহি কিনে আপোনালোকে ধুনীয়াকৈ ছানছেটটো এনজয় কৰিব পাৰে। এইটো দেখিছেনে? তো বলক ইয়ালৈকে যাওঁ আৰু যাই কিনে ইয়াৰ পৰা আপোনালোক চিনেমেটিক শ্বৰ্টত গোটেইখিনি চিন দেখাই দিম। তো বলক যাই কিনে আমি ভিউখিনি এনজয় কৰোঁ। সঁচাকৈ বহুত ধুনীয়া জেগা।
minutes later. গাইছ আজি আপোনালোক দেখাই দিলো ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ আপোনালোকক কেনেকুৱা লাগিল বহুত ভাল লাগিছে, এটা ভাল এক্সপিৰিয়েঞ্চ আহিব লাগে আৰু আহিব লাগে। আৰু অসমৰ এইটো মানে আমাৰ কালচাৰৰ ওপৰত আছেতো গোটেইখিনি বস্তু, চবে চাব লাগে আৰু য়ং জেনেৰেশ্যনেতো বিশেষকৈ চাব লাগে। যেনেকৈ আজি ইয়াক দেখাইছোঁ শাল, আমাৰ অসমত যেনেকৈ শাল বুৱে, মাহঁতে বুৱে বাৰু আমাৰ এতিয়াও, কি দেখা নাই? এতিয়া চিটিৰ ভিতৰত এই কালচাৰটো নাই, তো নতুন জেনেৰেশ্যনে আহিব লাগে আৰু চাব লাগে। তো গাইছ আজিৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে জনাবচোন, মোক কমেণ্ট কৰি কিনে। আৰু যদি ভিডিঅ'টো ভাল হৈছে ভিডিঅ'টো লাইক কৰিব, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা ৱাহানিটো টিংকে বজাই দিব আৰু পাৰিলে ভিডিঅ' শ্বেয়াৰ কৰিব। তো অহা সপ্তাহত লগৰ প্ৰতিষ্ঠিত আজিৰ কাৰণে বাই বাই।